পৃথিৱীৰ বিখ্যাত লোকসকল যিসকলক বিশ্ববাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে, সেইসকল মহৎ লোকে জীৱনকালত নিৰলস আৰু একাণপতীয়া চেষ্টা আৰু সাধনাৰে সমাজত নিজৰ স্থান নিশ্চিত কৰাত সফল হৈছিল। তেওঁলোক নিজৰ সাধনাত ইমানেই মগ্ন হৈ পৰিছিল যে বহিৰ্জগতত কি ঘটিছে তাৰ একো তত ধৰিবই নোৱাৰিছিল। আনকি খোৱা বোৱাৰ ক্ষেত্ৰতো হিচাপৰ খেলিমেলি হৈছিল। আজিও আমি সেইজন সাধনাব্ৰতী মহান বিজ্ঞানীৰ কথাকেই ক'ম, যিজনক বিজ্ঞান জগতৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে আজিৰ তাৰিখলৈ বিশ্ববাসীয়ে গণ্য কৰি আহিছে। সেইজনেই হ'ল ছাৰ আইজাক নিউটন। এই সম্পৰ্কে পূৰ্বতে দুটা ভিডিঅ' ইতিমধ্যে দিয়া হৈছে। যদি চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত দিয়া লিংকৰ সহায়ত গৈ চাব পাৰিব। বিজ্ঞানী নিউটনে দিনটোৰ বেছিভাগ সময়েই তেওঁ গৱেষণাগাৰত সোমাই থাকে। এদিন তেওঁৰ এজন বন্ধুৱে তেওঁক লগ কৰিবৰ বাবে আহি বাহিৰত ৰৈ আছিল। নিউটনৰ গৱেষণাৰ কামত ইমানেই ব্যস্ত যে তেওঁৰ বন্ধুক মাত এষাৰ দিয়াৰ বাবে সময় উলিয়াব পৰা নাছিল। ইফালে বাহিৰত নিউটনৰ বাবে অপেক্ষা কৰি বন্ধুজনে বহু সময় পাৰ কৰিলে। এটা সময়ত গৈ তেওঁ ভোকে পিয়াহে অধৈৰ্য হৈ পৰিল। নিউটনৰ ওপৰত খং কৰি তেওঁ কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। কোঠাটোৰ এখন মেজত কিবা ঢাকি থোৱা দেখি তেওঁ তৎক্ষণাত গুচাই চাই দেখিলে যে তাত ভাত এসাঁজ সাজি থোৱা আছে। বন্ধুজনে জানিলে যে সেয়া নিউটনৰ বাবে সাজি থোৱা ভাত। ভোকাতুৰা বন্ধুজনে ভাত দেখি ৰ'ব নোৱাৰিলে। তেওঁ নিউটনৰ বাবে থোৱা ভাতখিনি খাই পেলালে। খাই উঠি বন্ধুজন তাৰ পৰা গুচি গ'ল। ইফালে সময়ৰ তত ধৰিব নোৱাৰা নিউটনৰ হঠাৎ ভাতলৈ মনত পৰিল। তেওঁ গৱেষণাগাৰৰ দুৱাৰ খুলি ভাত খোৱা কোঠাটোলৈ আহি দেখে যে ভাতৰ কাঁহীত ভাত নাই। তেওঁ বহু চেষ্টা কৰিও ভাত খোৱা কথাটো মনত পেলাব নোৱাৰিলে। তেওঁ কেতিয়া আহি দুপৰীয়াৰ ভাতসাঁজ খাই পুনৰ কামত ধৰিছিল একো উৱা দিশ নাপাই ক'ব ধৰিলে, ধেৎ তেৰি, ভাতচোন মোৰ কেতিয়াবাই খোৱা হৈয়ে গৈছে। এইবুলি কৈয়ে পুনৰ নিউটন গৱেষণাৰ কামত লাগি পৰিল। এনেদৰে নিউটনে নিজৰ খোৱা বোৱাকো নেওচি মানৱ জাতিৰ মংগলৰ বাবে অশেষ শ্ৰম কৰি থৈ গৈছে। এনেকুৱা অক্লান্ত শ্ৰমদানেৰে নিউটনে মানৱ সভ্যতালৈ তেওঁৰ মহামূল্যৱান বৰঙণি আগবঢ়াই থৈ যাবলৈ সক্ষম হৈছিল। নিউটনৰ দৰে আমিও সমাজৰ ভালৰ বাবে কিবা এটা ভাল কাম কৰিব নোৱাৰোঁনে?